নমস্কাৰ, মই পল্লৱী মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিনো ৰাতিপুৱাই আমি কি বনাই খালোঁ আৰু লগতে বেটাইনো কি কৰিলে, কিহত গা ধুলে, সেয়া মই আপোনালোকক অলপমান দেখুৱাম। এয়া দেখিছেনে, মই মেগী বনাব লৈছোঁ। এই পিঁয়াজ ভাজি লৈছোঁ। পিঁয়াজ ভাজি লৈ আমাৰ বইলটো বহুত কমেই খায়। আমাৰ এখেতে মানে শুকানকৈ খাই ভাল পায়, বইল বনাই দিলে বেয়া পায়। সেইকাৰণে একফালে পানী গৰম কৰি দিছোঁ মেগীখিনি তিয়াবৰ কাৰণে। এতিয়া পিঁয়াজতে হালধি নিমখ দি দিছোঁ। নিমখটো অলপ কমকৈ দিম, কাৰণ মেগীত অলৰেডি পিঁয়াজ নিমখ অলপ বেছি থাকেই, সেইটো কাৰণে মই অকণমান নিমখ দিছোঁ। এয়া দেখিছেনে, মোৰ ভজা হৈয়ে গৈছে। মেগী বনাবলৈতো বেছি দেৰি নালাগে। এয়া শুকানকৈ মই আমাৰ এখেতলৈ উলিয়াই দিলোঁ আৰু এয়া পানী দি দিলোঁ আমাৰ কাৰণে, আমাৰ তিনিজনৰ কাৰণে, মা, মোৰ আৰু বেটাৰ কাৰণে। এইখিনি ভাজি দিছোঁ অলপ, পানী আৰু অলপ দিম, শুকাই গ'ল। এয়া পানী দি দিছোঁ, আমি অকণমান পানীয়াকৈ খাম। তাৰপৰা এয়া দেখিছেনে, তাৰপৰা এয়া মই বাহিৰলৈকে আনি ল'ম বেটা আৰু মোৰ কাৰণে। এয়া ফেন বহুত গৰম হৈছে আজি, সেইটো কাৰণে ফেনটো আনি ল'লোঁ। আৰু প্লেট এয়া দেখিছেনে আনিলোঁ মই মেগী। এয়া বেটাক দিছোঁ, সি আকৌ মোৰ প্লেটৰখিনিহে টানে, দেখিছেনে। তাক দিয়াখিনি সি নাখায়, মই ঠাণ্ডা কৰি দিছোঁ। গৰম হৈ আছিলে যিহেতু লগে লগে উলিয়াই আনিছোঁ। এয়া দেখিছেনে, সি গৈ এইখিনি টেপ খুলিলেগৈ, দেখিছেনে। একদম ইমানেই উৎপাত, তাৰমানে মই এইফালে তাৰ সেই মেগীখিনি ঠাণ্ডা কৰোঁ মানে, সি গৈ পেলাই সেয়া টেপটো খুলি থৈ আহিলেগৈ। এতিয়া আকৌ মই গৈ বন্ধ কৰি থৈ আহোঁগৈ। আহিলোঁ, এয়া আমি মেগী খাই লওঁ। দেখিছেনে, মা মাজতে আহিলে, জাবৰ পেলোৱাখন ক'ত আছে বুলি সুধিছে। তাৰপৰা মই ইফাল সিফাল চাই দেখিছোঁ সিফালে আছে, তাৰপিছত দেখাই দিলোঁ মাক। এয়া দেখিছেনে, আমি খাই লওঁ অলপ। এয়া বেটা খাই আছে, দেখিছেনে। আৰু মই খুৱাই দিলে নাখায়, জানেনে, নিজেই খাব লাগে, এনেকৈ নিজেই খায়, দেখিছেনে। আৰু খাবলৈ মানে শিকিছেও, নজনাও নহয়। আজিকালি মানে খুৱাই দিলে বেয়াই পায়, নিজেই খাব বিচাৰে। আৰু মাহঁতৰ ঘৰলৈ গৈছিলোঁ, তাত ছাগলী গঁৰালত আমাৰ দাদাই কি কৰিছে, খুটাত পইচা ভৰাই থৈছিলে, সেয়া কাটিছে। এয়া দেখিছেনে, আমাৰ ভতিজীজনী ওলাই আছে, বাপেকে কাটি দিলে আৰু জীয়েকে ওলাইছে। আৰু এয়া দেখিছেনে পইচাখিনি 2700 মানেই হ'ল। 5 টকীয়া বেছি আছিলে, 10 টকীয়া 5 টকীয়া, সেইটো কাৰণে। এয়া দেখিছেনে, ইমান ওলালেগৈ। আৰু আপোনালোকক মই অকণমান আমাৰ ঢলাৰ পৰা বলবম তিনিচুকীয়ালৈ যায়, ক'ৰ পৰানো যায় তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমাৰ নদীখন, ঢলা নদীখন। ইয়াৰ পৰাই আমাৰ তিনিচুকীয়া শিৱধামলৈ যায়। আৰু মই যে কৈছিলোঁ আপোনালোকক বাপেকে কিবা এটা আনি দিছে বুলি, এইটোৱে হ'ল চুইমিং পুল, সৰু চুইমিং পুল পোৱালিৰ কাৰণে। আৰু এইটোতে বেটাই মানে দেখি ইমানেই ফূৰ্তি, পানী মানে কিমান খেলিলে ঠিকনা নাই। বাপেকে পানী ভৰাই দিছে আৰু বেটাই পানী খেলিবলৈ আৰম্ভ কৰিয়ে দিছে, দেখিছেনে। ইফালে পানী পেলাইছে, সিফালে পানী পেলাইছে, ইমানেই ভাল পাইছে সি গা ধুই পেলাই। কিন্তু বহিবলৈ ভয় কৰিছে, মানে সোমাই যায় যে পানীটো আধালৈকে ডিঙিলৈকে পায়গৈ, একদম ভয়তে থিয় হৈ গা ধুই আছে আৰু। এয়া দেখিছেনে, এয়া তাত বহিবলৈ ভয় কৰিছে, অকণমান বহে আকৌ উঠি দিয়ে। এয়া দেখিছেনে, সি ইমানেই ফূৰ্তি, কালি ৰাতিয়ে গা ধুৱে বোলে। মই কৈছোঁ ৰাতি গা নুধুৱে নহয়, ঠাণ্ডা সোমাব। ৰাতিপুৱা হোৱাৰ লগে লগে সেইটোৰ লগতে খেলি আছে। তাৰপৰা বাপেকে আহি বিচনা এখন আছিলে ফল্ডিং ছিষ্টেমৰ, তাতে থৈ পানী ভৰাই দিলে, তাতে তাক গা ধুবলৈ দি দিলোঁ আৰু। উপায় নাই মানে, তলত গোটেই চিমেণ্ট বালি লাগি আছে, প্লাষ্টাৰ কৰি আছে ঘৰৰ ৱাল, সেইটো কাৰণে বিচনাতে দিব লগা হ'ল। উপায় নাই, গা ধুম চিঞৰি থকাৰ কাৰণে দিব লগা হ'ল আৰু। এয়া দেখিছে, আজিলৈ আহোঁ, অন্য এটা ভিডিঅ'ত লগ পাম।